নমস্কাৰ, মোৰ চেনেলটো মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পটলৰ ঘণ্ট। তাৰ বাবে মই আলু আৰু পটল এনেদৰে কাটি ল'লোঁ। তাত অকণমান হালধি আৰু অকণমান নিমখ মই মিহলাই লৈ এখন কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ আৰু তাত মই পটলখিনি আৰু আলুখিনি অকণমান সময়ৰ বাবে এনেদৰে ফ্ৰাই কৰি লৈছোঁ। পটলৰ ঘণ্ট খাবলৈ বৰ সোৱাদ হয়। এনেদৰে আপোনালোকে বনাই খাবচোন। ভাতৰ লগত নহ'বা ৰুটিৰ লগতো এনেদৰে পৰিৱেশন কৰিব পাৰে। মই পটল আৰু আলুখিনি এনেদৰে অকণমান সময় ফ্ৰাই কৰি ল'লোঁ। লৈ এতিয়া মই কেৰাহী এখনত তেল দিলোঁ। তাত 2টা জলকীয়া, 2টা তেজপাত আৰু 2টা ইলাচি দি তাত অকণমান পিঁয়াজ দিলোঁ। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে তাত মই মগু দালিখিনি এড কৰিছোঁ। মগু দালিখিনি মই প্ৰায় 10 মিনিটমান সময় তিয়াই ৰাখিছিলোঁ। এতিয়া এই মগু দালিখিনিত অকণমান মই নিমখ আৰু অকণমান মই হালধি দি ভালদৰে ভাজি ল'ম। প্ৰায় 1 মিনিটমান সময় মই মগু দালিখিনি এনেদৰে অকণমান কম ফ্লেমত ভাজি লৈছোঁ। ইয়াত মই এতিয়া অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। এতিয়া তাত মই পটল আৰু আলুখিনি ফ্ৰাই কৰি থোৱা সেইখিনি এড কৰি দিছোঁ আৰু এতিয়া মই মগু দালিখিনিৰ লগত পটল আৰু আলুখিনি অকণমান সময়ৰ বাবে ভাজি ল'ম। প্ৰায় 2-3 মিনিট সময় আপোনালোকে এনেদৰে ভাজি ল'ব। এতিয়া মই ইয়াত পানী এড কৰিছোঁ। পানীৰ পৰিমাণটো মই অকণমান সৰহকৈ দিছোঁ কাৰণ মগু দালিটো যিহেতু সিজিব লাগিব। আপোনালোকে পানীৰ পৰিমাণটো প্ৰথমে কম হ'লেও পাছত আকৌ এড কৰিব পাৰে। ইয়াত মই অকণমান বাটাৰ আৰু অকণমান চেনি দি দিছোঁ। ইয়াত মই 2 চামুচ সৰু চামুচেৰে গৰু ঘিউ এড কৰিছোঁ। দেখিছেনে? এতিয়া উতল আহিছে। এনেদৰে উতল আহোঁতে আপোনালোকে গৰু ঘিউ অকণমান ওপৰত দি দিব পাৰে। আজিৰ ৰেচিপিটো ইমানেই আছিলে, পটলৰ ঘণ্ট। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।